নমস্কাৰ বন্ধু বান্ধৱীসকল এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো এই ভিডিঅ'টোত মই যোৱা বৰ্ষত হৈ যোৱা ADRE পৰীক্ষাৰ গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেচনৰ পেপাৰখন আলোচনা কৰিম আশা কৰো এই প্ৰশ্ন কাকতখনৰ আলোচনাই আপোনালোকক আগন্তুক পৰীক্ষাত নিশ্চিতভাৱে সহায় কৰিব গতিকে আহক এতিয়া আমি এই প্ৰশ্ন কাকতখনৰ আলোচনা কৰো ইয়াৰ কোৱেশ্চন নম্বৰ 1ত আহিছিল তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত ইয়াৰ উত্তৰ হ'ব অপচন এ জৈন ধৰ্মৰ সৈতে তীৰ্থংকৰ শব্দটো সম্পৰ্কিত আৰু জৈন ধৰ্মৰ মুঠ 24 জন তীৰ্থংকৰ আছিল আৰু সেই তীৰ্থংকৰবোৰৰ ভিতৰত প্ৰথম তীৰ্থংকৰ আছিল ঋষভদেৱ আৰু অন্তিম গৰাকী তীৰ্থংকৰ আছিল মহাবীৰ স্বামী ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 দিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় ইয়াৰ অপচনবোৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ উত্তৰ পূব ভাৰতৰ ভিতৰত মণিপুৰ ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় আমাৰ ভাৰতবৰ্ষৰ মুঠ 5খন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন আৰু সেই ৰাজ্যবোৰ হৈছে অসম ত্ৰিপুৰা মিজোৰাম মেঘালয় আৰু পশ্চিম বংগ ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 আহিছিল নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে ইয়াৰ উত্তৰ হ'ব অপচন ডি ডিমাপুৰ হৈছে অমিল বাকি অপচনবোৰত উল্লেখ কৰা ঠাইবোৰ হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ ৰাজধানী ইয়াৰে প্ৰথমতে অপচন এত উল্লেখ কৰা গেংটক হৈছে ছিকিমৰ ৰাজধানী অপচন সি উল্লেখ কৰা আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী আৰু অপচন বি উল্লেখ কৰা ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 দিয়া হৈছিল লাই হাৰাও বা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত উত্তৰ হ'ব অপচন ডি লাই হাৰাও বা উৎসৱটি মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত কোৱেশ্চন নম্বৰ 5 দিছে কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত উত্তৰ হ'ব অপচন ডি কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ ভিতৰত ইম্ফল ৰাজ্যত অৱস্থিত ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 6 দিছে নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় ইয়াৰে অপচনবোৰ দিছে এ নম্বৰ দিছে সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ অঞ্চলটো অৱস্থিত অপচন বি চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ বা মাইকা উৎপাদনকাৰী দেশ অপচন সি ইষ্টাৰ দ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত আৰু অপচন ডি ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত অৱস্থিত ইয়াৰে অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ লুনিয়া পানীৰ হ্ৰদটো ৰাজস্থানত অৱস্থিত আৰু সেই হ্ৰদটো হৈছে সম্বৰ হ্ৰদ কোৱেশ্চন নম্বৰ 7 দিছে ভাৰতৰ নিৰ্বাচন আয়োগ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব ইয়াৰ উত্তৰ হ'ব অপচন বি 4খন ৰাজ্যত কোৱেশ্চন নম্বৰ 8 দিছে নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে ইয়াৰ উত্তৰ হ'ব অপচন বি বাল গংগাধৰ তিলকে কৈছিল যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে বুলি কোৱেশ্চন নম্বৰ 9 দিছে কোন বৰ্ষত আকবৰ আৰু হিমৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল উত্তৰ হ'ব অপচন সি 1556 চনত আকবৰ আৰু হিমৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 10 দিছে ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় 9টা বিকল্পটো বলবৎ কৰিছিল ইয়াৰ উত্তৰ হ'ব অপচন বি 2013 চনৰ নৱেম্বৰ মাহত কোৱেশ্চন নম্বৰ 11 দিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত ইয়াৰ উত্তৰ হ'ব অপচন বি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি দা হেগ চহৰত অৱস্থিত কোৱেশ্চন নম্বৰ 12 দিছে ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল ইয়াৰ উত্তৰ হ'ব অপচন সি বিচাৰ অবিহনে কাৰাবাস খাটিবলগীয়া বিষয়টো ৰাওলাট আইনত অন্তৰ্ভুক্ত আছিল আৰু এই ৰাওলাট আইনখন পাছ হৈছিল 18 মাৰ্চ 1919ত ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 13 দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল ইয়াৰ উত্তৰ হ'ব অপচন সি ভাৰতৰ উচ্চতম ন্যায়ালয়ে 1989 চনত ফাতেমা বিবিক প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল কোৱেশ্চন নম্বৰ 14 দিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰা ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় ইয়াৰ উত্তৰ হ'ব অপচন বি 1988ত 1988ত 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছিল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 15 দিয়া হৈছিল
কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপচন এ 1911 চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল। কুৱেশ্যন নম্বৰ 16 দিছে চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম? উত্তৰ হ'ব অপচন বি চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰাচেংমুং বৰগোহাঁই। আৰু আমাৰ অসমত 29 মে তাৰিখে পালন কৰা হয় মূলা গাভৰু দিৱস হিচাপে। কুৱেশ্যন নম্বৰ 17 দিছে কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? উত্তৰ হ'ব অপচন বি 1858 চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ভাইচৰয় আছিল লৰ্ড কেনিং। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? উত্তৰ হ'ব অপচন চি 6ষ্ঠ অনুসূচীৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে। আৰু বৰ্তমান বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া বিটিআৰ হিচাপে জনা যায়। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া স্থাপন হৈছিল 10 ফেব্ৰুৱাৰী 2003 চনত। কুৱেশ্যন নম্বৰ 19 দিছে পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? উত্তৰ হ'ব অপচন বি ছিকিমত এই পাকয়ং বিমানবন্দৰটো অৱস্থিত। কুৱেশ্যন নম্বৰ 20 হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে? ইয়াৰে অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ এশিঙীয়া ষাঁড় হৈছে হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰ। কুৱেশ্যন নম্বৰ 21 দিছে অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? ইয়াৰ উত্তৰ হ'ব অপচন বি 5টা। আৰু সেই 5টা আঙুঠিয়ে আমাৰ পৃথিৱীৰ 5খন মহাদেশক বুজায়। ইয়াত উল্লেখ কৰা 5টা ৰিং হৈছে ৰঙা, নীলা, সেউজীয়া, হালধীয়া আৰু কলা। কুৱেশ্যন নম্বৰ 22 দিছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে? উত্তৰ হ'ব অপচন এ বুনাছ এয়াৰ্ছ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ। কুৱেশ্যন নম্বৰ 23 এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব অপচন বি কুৱালালামপুৰত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 24 দিছে নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং চিষ্টেম নহয়? ইয়াৰে অপচনবোৰত আছে উইণ্ড'জ 11, লিনাক্স, মাইক্ৰ'ছফ্ট অফিচ নে উবুণ্টু? ইয়াৰ উত্তৰ হ'ব অপচন চি মাইক্ৰ'ছফ্ট অফিচ কম্পিউটাৰৰ এক অপাৰেটিং চিষ্টেম নহয়। কুৱেশ্যন নম্বৰ 25 নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? ইয়াৰে অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কাঞ্চনজংঘাক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ 26 কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? উত্তৰ হ'ব অপচন চি সৰস্বতী নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 27 দিছে নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? ইয়াৰে অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি কনক কেৰেট এককত জোখা হয়। কুৱেশ্যন নম্বৰ 28 দিয়া হৈছে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়? উত্তৰ হ'ব অপচন এ পেলিঅন্টলজিয়ে জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়। কুৱেশ্যন নম্বৰ 29 বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব অপচন বি বায়ুমণ্ডলীয় চাপ জুখিবৰ কাৰণে বেৰমিটাৰ নামৰ যন্ত্ৰবিধৰ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 30 দিছে খ খ খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? এইটো প্ৰশ্নৰ উত্তৰ কৰাৰ আগতে আপোনালোকে জানিব লাগিব খ খ খেলত মুঠ কিমানজন সদস্য থাকে। খ খ খেলত মুঠ 12 জন সদস্য থাকে আৰু সেই 12 জন সদস্যৰ ভিতৰত 9 জন সদস্য খেলপথাৰত সোমায় আৰু 8 জন সদস্যই আঁঠুৰ ভৰত বহি থাকে আৰু এজনে থিয় হৈ থাকে। গতিকে ইয়াৰ উত্তৰ হ'ব অপচন এ 8 জন। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 31 দিছে নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? ইয়াৰে অপচনবোৰত আছে চিম্পাঞ্জী, এশিঙীয়া গড়, নলগাহৰি নে নাহৰ ফুটুকী বাঘ? উত্তৰ হ'ব অপচন এ চিম্পাঞ্জী ভাৰতবৰ্ষৰ থলুৱা নহয়। কুৱেশ্যন নম্বৰ 32 আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? উত্তৰ হ'ব অপচন বি বটগছ হৈছে আনুষ্ঠানিক ঘোষণা অনুসৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষ। কুৱেশ্যন নম্বৰ 33 দিছে অগ্নেয গঞ্জা বয়াজুৰ অধিক জনপ্ৰিয় নামটো কি? ইয়াৰ উত্তৰ হ'ব অপচন চি
অগ্নেজো গঞ্জা বয়াজুৰ অধিক জনপ্ৰিয় নামটো হৈছে মাদাৰ টেৰেছা। কুৱেশ্যন নম্বৰ 34 দিছে কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি চেমুৱেল মৰ্ছে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 35 দিয়া হৈছে অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ পূৰ্ণ ৰূপটো হৈছে উত্তৰ হ'ব অপশ্যন ডি নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি। কুৱেশ্যন নম্বৰ 36 দিছে নিম্নলিখিত কণ্ঠ উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়। ইয়াৰে অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনাম উৎসৱ মুখ্যতঃ কেৰালা ৰাজ্যত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 37 দিছে জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ মিছন চাইনা নামৰ বোলছবিখনত জুবিন গাৰ্গে মুখ্য ভূমিকাত অভিনয় কৰিছিল। কুৱেশ্যন নম্বৰ 38 মালগুডি ডেইজ কিতাপখন কোনে লিখিছিল? উত্তৰ হ'ব অপশ্যন চি আৰ কে নাৰায়ণে এই মালগুডি ডেইজ নামৰ কিতাপখন ৰচনা কৰিছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 39 দিছে ড্ৰোন হৈছে ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি মানৱবিহীন বায়ুযান। কুৱেশ্যন নম্বৰ 40 নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? উত্তৰ হ'ব অপশ্যন এ গিলবাৰ্টছন চাংমা আছিল এগৰাকী ফুটবল খেলুৱৈ। কুৱেশ্যন নম্বৰ 41 দিছে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰে অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়। বাকী অপশ্যনবোৰত উল্লেখ কৰা নাগালেণ্ড, মিজোৰাম আৰু পশ্চিম বংগৰ সীমা অসম ৰাজ্যৰ সৈতে সংলগ্ন। কুৱেশ্যন নম্বৰ 42 দিছে 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল? এই প্ৰশ্নটো 2022 চনৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত আছিল আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন চি তামুলপুৰ জিলাখন 2022 বৰ্ষৰ জানুৱাৰী মাহত সৃষ্টি হৈছিল। কুৱেশ্যন নম্বৰ 43 দিছে 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল? উত্তৰ হ'ব অপশ্যন বি 2021-22 বৰ্ষৰ অসমৰ বাজেট দাখিল কৰিছিল আমাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। কুৱেশ্যন নম্বৰ 44 দিছে নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? ইতিমধ্যে মই আপোনালোকক বিভিন্ন ভিডিঅ'ত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ নদীবোৰৰ বিষয়ে উল্লেখ কৰিছো, গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন চি দিখৌ নদী। আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে সোৱণশিৰি আৰু দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে কপিলী। কুৱেশ্যন নম্বৰ 45 দিছে নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰত প্ৰথম খাৰুৱা তেলৰ সন্ধান পাইছিল 1889 চনত আৰু ডিগবৈ তেল শোধনাগাৰটো প্ৰতিষ্ঠা হৈছিল 1901 চনত। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 46 দিছে নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কোৰ স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো? ইয়াৰে অপশ্যনবোৰত আছে মাজুলী নদীদ্বীপ, শুৱালকুছি, কামাখ্যা মন্দিৰ নে মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল 1985-ত। কুৱেশ্যন নম্বৰ 47 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? উত্তৰ হ'ব অপশ্যন ডি মৰিগাঁও জিলাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্পৰ্শ নকৰে। বাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমাক স্পৰ্শ কৰে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 48 শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? উত্তৰ হ'ব অপশ্যন চি আজান পীৰৰ সমাধিস্থল অৱস্থিত। কুৱেশ্যন নম্বৰ 49 দিছে ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল? উত্তৰ হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰে ধুবুৰীত অৱস্থিত গুৰুদ্বাৰটো স্থাপন কৰিছিল। ইয়াৰ পিছত জিকে চিৰিজৰ অন্তিমটো কুৱেশ্যনত দিয়া হৈছিল অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? উত্তৰ হ'ব অপশ্যন এ আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত জয়মতী বোলছবিখনত প্ৰথম অভিনয় কৰিছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জয়মতী বোলছবিখন প্ৰথম মুক্তি লাভ কৰিছিল 1935 চনত। জ্যোতিপ্ৰসাদ আগৰৱালাই এই জয়মতী বোলছবিখনৰ ঘাটি পূৰণ কৰিবৰ কাৰণে দ্বিতীয়খন বোলছবি ইন্দ্ৰমালতীৰো নিৰ্মাণ কৰিছিল। শেষত আপোনালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালো।